নমস্কাৰ, মই নীলম নিৰ্মালী। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান সময় পৰিস্থিতি একেবাৰে বেয়া, মহামাৰীৰ সংকটত প্ৰত্যেকজন অসমবাসী আৰু এই দুৰ্যোগৰ সময়ত আমাৰ একমাত্ৰ উপায় হৈছে আমি নিজকে সুৰক্ষিত কৰি ৰখা, সামাজিক দূৰত্ব বজাই ৰাখি। গতিকে প্ৰত্যেকজন অসমীয়াই ইমান সুন্দৰকৈ সামাজিক দায়িত্ব পালন কৰি আহিছে, তাৰ বাবে মই প্ৰত্যেকজন অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই লকডাউন পিৰিয়ডত দুজন ব্যক্তি ৰেক্সিছ আৰু ডক্টৰ আসমাই যথেষ্ট সামাজিক দায়িত্ব পালন কৰি আহিছে। তেওঁলোকৰ এই সামাজিক দায়িত্ববোৰ সঁচাকৈয়ে শলাগ ল'বলগীয়া। তেখেতসকলে এই লকডাউন পিৰিয়ডত বিভিন্ন ধৰণৰ দুখীয়া লোকসকলক আহাৰ যোগান ধৰাত তেওঁলোক ব্যস্ত হৈ আছিল। এই সময়ছোৱাত এই দুখীয়া লোকসকলক কেৱল খাদ্য যোগান ধৰাই নহয়, তেওঁলোকে ডক্টৰ আসমা আৰু ৰেক্সিছে বাট পথৰ গৰাকীবিহীন কুকুৰ বা বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰকো খাদ্য যোগান ধৰি আহিছিল। গতিকে এই পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া। মই ৰেক্সিছ আৰু ডক্টৰ আসমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে কেৱল দুখীয়া লোকসকলক আৰু বাট পথৰ গৰাকীবিহীন জীৱ জন্তুক খাদ্য যোগান ধৰাতে ব্যস্ত নাছিল, তেখেতসকল ব্যস্ত আছিল মহানগৰীৰ বিভিন্ন ধৰণৰ মন্দিৰ, যেনে কামাখ্যা মন্দিৰ, গীতা মন্দিৰ, নৱগ্ৰহ মন্দিৰত যিবোৰ বান্দৰ আছিল, যি সময়ত তেওঁলোকে খাদ্য সংকটত ভুগিছিল, সেই সময়ত ডক্টৰ আসমা আৰু ৰেক্সিছে এই মন্দিৰৰ বিভিন্ন ধৰণৰ মন্দিৰৰ যিসকল বান্দৰ আছিল তেওঁলোকক খাদ্য যোগান ধৰাত ব্যস্ত হৈ আছিল। সঁচাকৈয়ে ৰেক্সিছ আৰু ডক্টৰ আসমালৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ এই পদক্ষেপ সঁচাকৈয়ে আদৰণীয় আৰু শলাগ ল'বলগীয়া, আৰু তেখেতসকল সমাজৰ 10জন ব্যক্তিৰ অনুপ্ৰেৰণা। আচলতে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ডক্টৰ আসমা আৰু ৰেক্সিছ। আৰু এই লকডাউন পিৰিয়ডত অন্য যিসকল ব্যক্তিয়েও দুখীয়া লোকসকলক বা জীৱ জন্তুসকলক খাদ্যবস্তুৰ যোগান ধৰি আহিছিল, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহকচোন আমি নিজৰ সামৰ্থ্য অনুযায়ী যোনে যেনেকৈ পাৰোঁ আচলতে নিজৰ সামৰ্থ্য অনুযায়ী এই সংকটৰ সময়ত আমি ইজনে সিজনৰ সহায় হওঁ। দুখীয়া লোকসকলক নিজৰ সামৰ্থ্য অনুযায়ী, বাট পথৰ গৰাকীবিহীন কুকুৰ জীৱ জন্তুবোৰক নিজৰ সামৰ্থ্য অনুযায়ী নিজৰ খাদ্যবস্তু অলপ হ'লেও যদি আমি পাৰোঁ যোগান ধৰিব, আমি এই বিপদৰ সময়ত ইজনে সিজনৰ হাতত ধৰি আগবঢ়াটো খুবেই প্ৰয়োজন। যিদৰে আমাৰ আদৰ্শ, আমাৰ অনুপ্ৰেৰণা ডক্টৰ আসমা আৰু ৰেক্সিছ। গতিকে পুনৰবাৰ মই তেওঁলোক দুয়োজনলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।